হেল্ল' বন্ধুসকল, মই প্ৰাঞ্জল অনুভৱে অন্য এটা ব্লগলৈ স্বাগতম জনালোঁ। প্লিজ মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ দেই। ব'লক আজি আমি যাওঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। ফাইনেলি আহি উপস্থিত হ'লোহি ঢেকীয়াখোৱা বৰনামঘৰৰ মূল গেটৰ সন্মুখত। লাদৈগড়ৰ পৰা আহিলে এটি ৰোডৰ নিচেই কাষতে গেটখন দেখা পোৱা যায়। ইয়াৰ পৰাই ৩-৩.৫ কিলোমিটাৰ ভিতৰলৈ গ'লেই ঢেকীয়াখোৱা বৰনামঘৰ পোৱা যাব। ব'লকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইটো চাব বুলি আশা ৰাখিলোঁ। ব'লক এতিয়া আমি নামঘৰ ভাগ দেখাওঁ। এয়াই হৈছে নামঘৰৰ প্ৰথমটো বাটচ'ৰা। আজি এই নামঘৰৰ সৃষ্টি হোৱাৰ আঁৰৰ কাহিনী ক'ম। বৰ্তমানেও গুৰুজনাই ৰোপণ কৰা বটবৃক্ষজোপা আৰু দিহাৰ পাৰত ভৰি ধোৱা মহাবাগ আৰু প্ৰায় ৪৯৫ বছৰ একেৰাহে জ্বলি থকা বন্তিগছৰ কথাই প্ৰমাণ দিয়ে। গুৰুজনাই গঢ়ি থৈ যোৱা এই নামঘৰ ভাগ বৰ্তমান অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ। শংকৰ, মাধৱ আৰু হৰিজোঁৱাই তিনিওজনাই ধৰ্ম প্ৰচাৰ কৰি থাকোঁতে ৰজাৰ চোৱাংচোৱাই অন্য ধৰ্ম প্ৰচাৰ কৰা দেখি বন্দী কৰি ৰজাৰ ওচৰলৈ লৈ গ'ল। সেই সময়ত হাতীৰ উপদ্ৰৱ বেছি থকাৰ কাৰণে হাতীপাল ৰখিব দিলে। পিছত হৰিজোঁৱাইক শিৰচ্ছেদ কৰে আৰু মাধৱদেৱক এৰি দিলে। কিন্তু গুৰুজনাই গুচি নাহি তাতে সংগীত চৰ্চা কৰে। পুনৰ ৰজাই এদিন গম পোৱাত ৰজাই যাব অনুমতি দিলে। শিৱসাগৰ মেচাগড়ৰ পৰা প্ৰায় ১৯-২০ কিলোমিটাৰ অতিক্ৰম কৰি এই স্থানত উপস্থিত হ'লহি। তেতিয়া এই স্থানত এহাল বুঢ়া বুঢ়ী বাস কৰি আছিল। গুৰুজনাই আশ্ৰয় বিচৰাত তেওঁলোকে আশ্ৰয় দিলে আৰু বুঢ়াই খোৱাৰ যোগাৰৰ কাৰণে চেং বিক্ৰী কৰি বজাৰৰ পৰা চাউল আনিলে আৰু বুঢ়ীয়ে ৰাস্তাৰ দাঁতিত থকা ঢেকীয়া বুটলি আনি দিলে আৰু গুৰুজনাই ঢেকীয়া শাক খাই ভাল পালে। পুৱাতে উঠি গুৰুজনাই গাঁৱৰ মানুহক মাতি আনি এই স্থান চফা কৰাই গুৰুজনাই ৪ খুঁটি মাৰি ঔটেঙা বাকলিৰে বন্তি জ্বলাই মন্দিৰ প্ৰতিষ্ঠা কৰে আৰু বুঢ়া নামেৰেই নামঘৰ ভাগৰ নাম থোৱা হ'ল বুঢ়া নামঘৰ। আৰু বন্তিগছ বিশ্ব শান্তিৰ বাবে চিৰদিনৰ কাৰণে জ্বলাই নিবলৈ অনুমতি দিলে। ১৪৫০ ১৫২৮ চনৰ প্ৰতিষ্ঠা দিনাৰ পৰাই পৰ্যায়ক্ৰমে এতিয়াও এই বন্তিগছি জ্বলি আছে। বুঢ়ীৰ আদৰ সাদৰত নামঘৰৰ কাষতে থকা দিহাজানটো বুঢ়ী নামতে উৎসৰ্গা কৰি বুঢ়ী দিহা নাম থলে আৰু গাঁওখনৰ নাম তেতিয়াই ঢেকীয়াখোৱা নাম দিলে। প্ৰথমে বুঢ়া নামঘৰ আছিল, পৰ্যায়ক্ৰমে ঢেকীয়াখোৱা বৰনামঘৰ হ'লগৈ। এই গছেই সেই গছ চাকি মাধৱদেৱে জ্বলাই থৈ যোৱা এতিয়াও বন্তিগছ জ্বলিয়ে আছে। সঁচাই অপৰূপ এটি দৃশ্য। সঁচাই ভাল লগা ইয়াত পৰিৱেশ। নামঘৰৰ ভিতৰ ভাগো সঁচাই বহুত সুন্দৰ এক পৰিৱেশ। এয়া অনন্ত শয্যা, এয়া গোটেই সম্পূৰ্ণ নামঘৰ ভাগ। সঁচাই ভাল লগা। নামঘৰলৈ সকলো ধৰ্মৰ জাতি লোক আহিব পাৰে। বৰ্তমানেও সঁচাই সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। সময় উলিয়াই এবাৰ নামঘৰ দৰ্শন কৰিব। শুদ্ধ মনে বন্তি জ্বলালে এই নামঘৰত আপোনাৰ অপায় অমংগল দূৰ হ'ব। ১৪৫০ শকত গুৰুজনাই ৰোপণ কৰা বটবৃক্ষজোপা বৰ্তমানেও সংৰক্ষণ কৰি ৰখা হৈছে। সঁচাই ইমান সুন্দৰ। এয়াই গুৰুজনাই প্ৰকৃতিক সেউজীয়াকৰণৰ ওপৰত গুৰুত্ব দিছিল। সঁচাই সৰল নিদৰ্শন। গুৰুজনাই ভৰি ধোৱা মহাভাগ এতিয়াও সংৰক্ষণ কৰি ৰখা হৈছে। এইয়া চাওক,
শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ পাৰত ভৰি ধোৱা মহাভাগ এতিয়াও দৰ্শনাৰ্থীৰ কাৰণে সংৰক্ষণ কৰা হৈছে। আহিলে আপুনিও দেখা পাব। গুৰুজনাৰ সকলো নিদৰ্শন পৰম্পৰা বৰ্তমানেও ঢেকীয়াখোৱা ৰাইজে মানি চলি আহিছে। সঁচাই ঢেকীয়াখোৱা ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ মই প্ৰাঞ্জল অনুভৱে। নামঘৰৰ পৰিচালনা সমিতিয়ে সঁচাই নামঘৰৰ চৌপাশ সুন্দৰ কৰি ৰাখিছে। নামঘৰৰ নিজা এখন বিশ্ববিদ্যালয়ো আছে। তাত কলা আৰু সংস্কৃতিৰ ওপৰত জ্ঞান দিয়া হয়। নতুন বছৰত নামঘৰত সেৱাভাগ লৈ ভাল লাগিল। আশা ৰাখিলোঁ আপোনালোকেও সময় উলিয়াই গুৰুজনাই নিজেই গঢ়া এই নামঘৰত দৰ্শন কৰে যেন। শেষত মই প্ৰাঞ্জল অনুভৱ অন্য এটা ব্লগত আকৌ লগ পোৱাৰ আশাৰে বাই বাই।